ইমোশন হ'ব তেতিয়া নিশ্চয় শুনিলে ভাল পাব বুলি আশা ৰাখিছো চকুৱে মৰম দেখা হলে হিচাপ কৰি দিলো হেতে হৃদয়খন দেখি পোৱা হলে বুকু ফালি দিলো হেতে চকুৱে মৰম দেখা হলে হিচাপ কৰি দিলো হেতে হৃদয়খন দেখি পোৱা হলে বুকু ফালি দিলো হেতে নজনাকে নুবুজাকে ভালেই পাই পেলালো এতিয়া এৰিবও যে নোৱাৰো এতিয়া এৰিবও মই নোৱাৰো ৰান্ধালি জিয়া যৌৱন বলিয়া কৰিলা ৰান্ধালি জিয়া যৌৱন বলিয়া কৰিলা আজি ভিতালী দাসৰ দুহিতা আমাৰ ভিতালী দাসৰ কন্যা একমাত্ৰ কন্যা কমলিকা কাশ্যপ আজি আমাৰ ষ্টুডিঅ'ত আছে তাই চাওক কিমান ডাঙৰ হৈ গ'ল আমি একদম সৰুতে পোৱা আৰু মোৰ কাৰণে এটা খুব ভাল লগা দিন জীৱনৰ প্ৰথম দিনটোত ৰাংঢালী যেতিয়া আৰম্ভ কৰিছিলো ভিতালী দাসৰ কণ্ঠেৰে আৰু আজি 2024 বছৰত প্ৰথম গানটো আজি ভিতালী দাসৰ দুহিতা মানে কন্যা কমলিকাৰ কণ্ঠত অসমবাসীয়ে শুনিবলৈ পাব